নমস্কাৰ বন্ধুসকল, বিচিত্ৰ বসুমতাৰী চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই পুনৰ আপোনালোকক মোৰ গাহৰি ফাৰ্মখন দেখাব বিচাৰিছোঁ। বলকচোন মোৰ গাহৰি ফাৰ্মখন চাই লওঁ। বন্ধুসকল, বহুত দিনৰ মূৰত আপোনালোকক মোৰ ফাৰ্মখন আজি দেখাব বিচাৰিছোঁ। ইয়াতে ৰাখিছোঁ এইটো হেমচাৰ আৰু লোকেলৰ ক্ৰছ পোৱালি। মানে এই পোৱালিটোৰ এটা প্ৰব্লেম হৈ আছে। আপোনালোকে যদি ইয়াৰ সলিউশ্যন জানে মোক জনাব। ই মানে দানাবোৰ খাওঁ নাখাওঁ কৰি থাকে। ইয়াৰ পেলুৰ মেডিচিন দিয়া হ'ল, লিভাৰত দিয়া হ'ল, সম্পূৰ্ণ যিখিনি ল'ব লাগে ট্ৰিটমেণ্ট সেইখিনি ল'লোঁ। ঠিকে আছে, কিন্তু খায়, কিন্তু কম পৰিমাণে খায়, খাওঁ নাখাওঁ কৰি থাকে। গাহৰিটো চাই লওক এইবাৰ। গ্ৰোথটো ঠিকে আছে, কিন্তু দানাবোৰ কি কাৰণত খাওঁ নাখাওঁ কৰি থাকে। মইতো বহুত ধৰণৰ দানা দিওঁ, গটেশ্বৰ ফিটো দিওঁ, সেইটো খাওঁ নাখাওঁ কৰি থাকে। আপোনালোকে জনাবচোন কি হৈছে প্ৰব্লেমটো। আৰু এইফালে খাচী আছে, এইটো যোৱাকৈ দুৰ্গা পূজাৰ আগত এটা বিক্ৰী কৰিলোঁ খাই, আৰু এইটো কেইদিনমান পিছত বিক্ৰী কৰিম বুলি ভাবিছোঁ। গ্ৰোথটো খুব ধুনীয়া হৈছে। আৰু সেইফালে বলকচোন। আৰু এইটো হৈছে বৰ মোৰ, গ্ৰোথটো খুব ধুনীয়া হৈছে। তো দানা পানী দিয়া হৈ গ'ল। খুব ধুনীয়া চাইনিং হৈছে গ্ৰোথটো। আৰু এইজনী মোৰ, এইটো 3.5 মাহ হৈছে। গ্ৰোথটো খুব ধুনীয়া হৈছে, চাই লওঁ আপোনালোকে। এইটো ক্ৰছ ব্ৰিড হয়। এইটো হিটত আহিলে ক্ৰছ কৰাম। এইটো মোৰ ৰাণী হয়, ৰাণী খুব ধুনীয়া, বহুত আক্ৰমক হয়, এগ্ৰেছিভ। চাফা কৰি দিলোঁ মই এইবোৰ, দানা পানী দিয়া হৈ গ'ল। ইহঁতক মই 2 ধৰণৰ দানা দি আছোঁ। প্ৰথমতে জুগুলি টুকুৰা এইবোৰ মিক্স কৰি দিওঁ, জুলীয়া কৰি। তাৰপিছত আকৌ গডৰেজ ফিড আৰু টুকুৰা মিক্স কৰি শুকানকৈ দি দিওঁ। তো বন্ধুসকল, মোৰ এই গাহৰিটোৰ কি হৈছে বাৰু এবাৰ ক'বচোন কমেণ্ট বক্সত। আৰু এইফালে মই এইখিনিত এই 2 দিনৰ ভিতৰতে মাটি পেলাম ইয়াতে। তাৰপিছত এইফালে 2টা বা 3টা ৰুম বঢ়াম বুলি ভাবিছোঁ। এইফালে মই ফিমেল গাহৰিবোৰক ৰাখিম, এইফালে 3টা ৰুম কৰি। আৰু এইফালে পুখুৰীৰ পানীও কমি আহিছে, মাছ আছে, ভালেখিনি মাছ আছে। এইটো 1 মাহমানৰ ভিতৰত মই মাছখিনি বিক্ৰী কৰিম। পুখুৰীৰ পানীও লেতেৰা হ'ল, আৰু পানী কমিলে মাছবোৰ মৰি যাব, সেইকাৰণে মাছখিনি বিক্ৰী কৰিম। আৰু ৰিচেণ্টলি এইফালে আপোনালোকে 2টা বা 3টা ৰুম দেখা পাব, ফিমেল গাহৰিবোৰো ৰাখিম এইখিনি জেগাত। তো বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকৈ পালে কমেণ্ট বক্সত জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, যাতে মই আগলৈ আগবাঢ়ি যাব পাৰোঁ আপোনালোকৰ আশীৰ্বাদত, আৰু ভাল ভিডিঅ' দিব পাৰোঁ। তো বন্ধুসকল, মই আপোনালোকক মোৰ নতুন ফাৰ্ম আৰম্ভ কৰিলে বা মাটি পেলালে সেইটোৰ ভিডিঅ' দেখাম। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।